হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ' আপোনালোকৰ খবৰ বাৰু কেনেকুৱা আজি আমি মামাহঁতৰ ঘৰত মামাহঁতৰ বিয়াৰ চিডি কেছেটখন চাই আছোঁ আৰু আপোনালোককো অকণমান দেখাই দিছোঁ আৰু আপোনালোকৰ খবৰ বাৰু কেনেকুৱা মোক কমেণ্ট কৰি জনাব। ইয়াৰে পাছত ময়ো অলপমান ওলাই আহিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ। তাৰে পাছত আমাৰ ইফালে মামাহঁতৰ ৰুমকেইটা আপোনালোকক অকণমান দেখাই দিছোঁ আৰু এইফালে আমি ৰুমকেইটা দেখাই দি আছোঁ। আৰু মাইনু মামী ইমান ধুনীয়াকৈ ঘৰকেইটা সজাইছে, সেইকাৰণেহে আপোনালোকক দেখাই দিলোঁ। আপোনালোকে দেখুৱাৰ বাবে একদম বেয়া নাপাব। আৰু তাৰে পাছত এইফালে আমাৰ মাও আহি আছে, যিহেতু সৰু ল'ৰা ছোৱালী আছে সেইকাৰণে সিহঁতৰ লগত মাও অকণমান খেলি আছিল। পিছে পিছে বাবুও আছে, সেইকাৰণে সিও আহি আছে লগতে। আৰু এনেকৈ মা অকণমান বহি আছে। তাৰপাছত আমাৰ ইফালে অকণমান দেখাই দিছোঁ। তাৰে পাছত আমাৰ এতিয়া ৰুমকেইটা আপোনালোকক দেখাই দিলোঁৱেই, যিহেতু আপোনালোকে চাওকচোন পিছত কি কৰোঁ। ৰুম আছে কিন্তু গোটেইকেইটা দেখুওৱা নহ'ল, কিয়নো আন্ধাৰ হৈ গৈছে আৰু কেমেৰা মোৰ ৰাতি হ'লে ফাটে, তো তাৰ কাৰণে। আৰু ইফালে ৰাতিৰ আমাৰ খোৱা ৰেডি হৈ গ'ল। মাংস বনাইছিলে, ভাজি, তাৰপাছত দাইল বনাইছিলে আৰু দেখিবলৈ দেখিছেনে ইমান ধুনীয়া হৈছে। আৰু মাংসখন মামাই বনাইছিলে আৰু বাকীখিনি মামী বনাইছিলে আৰু ইমান টেষ্টি হৈছে সকলোখিনিয়ে, সেয়েহে আপোনালোককো দেখাই দিছোঁ। আৰু দেখিছে আপোনালোকে ইমান ধুনীয়া কালাৰ আহিছে, তো আপোনালোকক দেখাই দিলোঁ। আৰু তাৰে পাছত মাক সুধিলোঁ কেনেকুৱা হৈছে, চাওকচোন মায়ে কি ক'লে। মা, খাই কেনে লাগিল? আৰু নেক্সট দিনা ভিডিঅ' দিয়া নহ'ল, যিহেতু মই সামৰণি কৰিব লাগিব এই ভিডিঅ'টোৰ। এইখিনিয়ে আছিলে, আমি ঘৰলৈ আহিলোঁ আৰু আজিলৈ এইখিনিয়ে। ভাল লাগিলে লাইক কৰিব, বাই।